ADRE 2024 কাৰণে most important তিনিটা টপিক mensuration অৰ্থাৎ পৰিমিতি বীজগণিত আৰু অনুক্ৰম এই তিনিটা টপিকৰ পৰা আজি তিনিটা প্ৰশ্নৰ সমাধান কৰিম প্ৰথম প্ৰশ্নটো বীজগণিতৰ পৰা লৈছো প্ৰশ্নটো কি নিম্নলিখিত সমূহৰ কোনটো হৈছে বহুপদৰাশী x² - x - 2 এটা উৎপাদক এটা বহুপদৰাশী দিয়া আছে কৈছে যে এই বহুপদৰাশীটোৰ উৎপাদক কি ইয়াত চাৰিটা অপচন আছে দুটা নিয়মত অংকটো আপোনালোকে কৰিব পাৰিব প্ৰথমতে যদি এটা নিয়ম আপোনালোকে চিন্তা কৰে যে x - 4 এইটো x² - x - 2 বহুপদৰাশীটোৰ উৎপাদক হয় নে নহয় তেতিয়া হ'ব যদি x - 4 x ৰ ঠাইত এই x - 4 টো এই বহুপদৰাশীটোত যদি বহাই দিয়ে যদি সৰল কৰে যদি 0 হৈ যায় তেতিয়াহ'লে এটা উৎপাদক এটো এটা নিয়ম তেতিয়াহ'লে এনেকে যদি আপুনি কৰিব যায় তেতিয়াহ'লে দেখা গৈছে যে x - 4 দিয়ে চাব লাগিব 0 হৈছে নে নাই x + 5 দি চাব লাগিব 0 হৈছে নে নাই তেনেকে গোটেই কিটা ৰাহি আপুনি লৈ ইয়াত বহাই সৰল কৰিব লাগিব 0 হয় নে নহয় এটা লেন্থি প্ৰসেস হ'ব হলো আপুনি এটো মেথডত কৰিব পাৰিব আৰু এটা মেথড হৈছে কি যে যেটো বহুপদৰাশী দিয়া আছে x² - x - 2 এই বহুপদৰাশীটোৰ উৎপাদক বিশ্লেষণ কৰক পৰিচাক কি কি উৎপাদক বলাই ইয়াৰ লগত মিলাই চাব কোনটো এটো যদি কৰিব যাও তেতিয়াহলে কেনেকৈ কৰিম x² - x - 2 এটুক মই উৎপাদক বিশ্লেষণ কৰিম নিয়মটো কি এই এটুক কয় ধ্ৰুবক এই ধ্ৰুবক পদটোৱে দি x² ৰ সহগৰ লগত পূৰণ কৰক ইয়াত একো নাই মানে 1 আছে পূৰণ কৰিলে কিমান হ'ল 2 এই 2 সংখ্যাটো এনেকুৱা দুটা সংখ্যাত ভাগ কৰক যোগ বিয়োগ কৰিলে এই যে x আছে x ৰ সহগৰ সমান হ'ব x ৰ লগত কি আছে একো নাই মানে 1 আছে একো নাথাকিলে সহগ 1 বুজি লব তেলে 2 ৰ পৰা আমি দুটা সংখ্যা উলিয়াব লাগে যোগ কৰক বা বিয়োগ কৰক 1 হ'ব লাগিব পূৰণ কৰিলে এই সংখ্যাটোৰ সমান হ'ব লাগিব তো সংখ্যা দুটা কি 2 আৰু 1 2 1 গুণ 2 2 ৰ পৰা 1 বিয়োগ কৰিলে 1 সংখ্যা দুটা ওলাই গ'ল তাৰ মানে x² - 2 - 1 of x - 2 simplify কৰা x² - 2x minus মানে আছে প্লাস 1 আৰু x পূৰণ কৰিলে x - 2 চাৰিটা পদ আছে ইয়াত দুটা দুটা পদৰ মাজত আপুনি কমন ল এটোৰ মাজত কমন যাব x কাৰণ ইয়াতো আছে দুটা x ৰ পৰা এটা x ললো থাকি গ'ল এটা x minus ax টো ইয়াত কমনে লৈছো থাকি গ'ল -2 এতিয়া এই যে ব্ৰেকেটৰ ভিতৰত x - 2 আছে ইয়াৰ পৰা আপুনি কমন লোৱাৰ পিছত ব্ৰেকেটৰ ভিতৰত x - 2 থাকিব লাগে তেতিয়া আপোনাৰ অংকটো মিলি যাব তেতিয়ালে মই ব্ৰেকেটৰ ভিতৰত যদি মই x - 2 দিলো ইয়াত কমন কি যাব 1 যাব কাৰণ x - 2 আছে ইয়াৰ পৰা 1 এটা কমন যাব এতিয়া সব ব্ৰেকেটৰ ভিতৰত দুয়োটা ৰাহি একেই তাৰমানে এই দুটাৰ পৰা আকৌ এটা আপুনি কমন ল'ব পাৰিব কমন ল'লে কি হ'ব x - 2 এটা কমন যাব ইয়াত কি গ'ল x প্লাস a2 আমি উৎপাদক দুটা কি পালো x - 2 x + 1 বিচাৰ কোনটো আছে ইয়াত দুটা উৎপাদক আছে এই আমাক দিয়া বহুপদৰাশীটোৰ উৎপাদক দুটা কিন্তু এটা উৎপাদক এইটো আন এটা উৎপাদক এইটো ইয়াৰ ভিতৰত কোনটো উৎপাদক আছে ইয়াত x - 2 x - 2 তাৰমানে c is the right answer next question number 2 question number 2 এভাৰেজৰ ওপৰত অৰ্থাৎ গড় মান উলিয়াব লাগে most important topic ইয়াত কি কৈছে যে 7 12 5 1 4 2 1 12 17 16 1 5 8 এই সংখ্যাকেইটাৰ গড় মান উলিয়াব লাগে গড় মান মানে কি মাজৰ মানটো ধৰি লওক তিনিটা সংখ্যা এটো এটা 1 2 3 এই মাজৰটো কিমান 2 1 2 3 ইয়াৰ গড় মানটো হৈছে 2 যদি সংখ্যাকেইটা সিৰিয়ালি থাকে এটো এটা প্ৰসেস যদি সংখ্যাকেইটা সিৰিয়ালি থাকে তেতিয়া গড় মান উলিওৱা সহজ আপুনি অংক কৰিবই না লাগে একেবাৰে মিডলৰ মানটো আপুনি গড় মান কৈ দিব আৰু সংখ্যাকেইটা বেজোৰ থাকিব লাগিব যে এনে তিনিটা আছে ইয়াত এটা দুটা তিনিটা আছে মাজৰ সংখ্যাটোৱে গড় মান যদি চাৰিটা থাকে তেতিয়া মাজৰ দুটা যোগ কৰি 2 দি হৰণ কৰি দিব যেটো হয় হেতু গড় মান কাৰণ আমাৰ বহুতৰে এটো কনফিউজ হয় যে আমি গড় মান কেনেকৈ উলিয়াব পাৰো গড় মান উলিওৱাৰ মেথড মই দুটা কৈ দিলো যদি বেজোৰ সংখ্যা থাকে আৰু সিৰিয়ালি থাকে তেতিয়া হলে মাজৰটো যদি যুগ্ম সংখ্যা থাকে
তাৰমানে যেনে দুটা আছে, চাৰিটা আছে, ছটা আছে, আঠটা আছে সংখ্যা এনেকুৱা থাকিলে কি কব মাজৰ দুটা সংখ্যা যোগ কৰিব কৰি 2 দি হৰণ কৰি দিব বাট সংখ্যাকেইটা সিৰিয়ালি থাকিব লাগিব ধ্যান ৰাখিব আৰু যদি সংখ্যাকেইটা উলট পালট আছে কোনো সিৰিয়ালৰ কথা নাই যেনে কি এই প্ৰশ্নটো কোনো সিৰিয়ালৰ প্ৰশ্নই নাই ইয়াত উলট পালট আছে তেতিয়ালে কি কৰিম এনেকুৱা ক্ষেত্ৰত আমি এটা সূত্ৰ ব্যৱহাৰ কৰিম সেই সূত্ৰটো হৈছে সামেশন অফ xn upon n এটো অৰ্থটো কি তাৰ মানে xn এর সংখ্যাকেইটা বুজাই আছে x1 x2 x3 x4 তাৰ মানে এটো সাপোজ x1 x2 x3 x4 x5 x6 7 এনেকৈ গৈ আছে এইকেইটা এই গোটেইকেইটা সামেশন মানে যোগ কৰা যোগ কৰিব গোটেইকেইটা যোগ কৰিব কৰি n n মানে কি নাম্বাৰ অফ নাম্বাৰস কিমানটা সংখ্যা আছে ইয়াত 1 2 3 4 5 6 7 8 9 10 11 12 13 13 দি হৰণ কৰিব লাগিব গোটেইকেইটা সংখ্যা যোগ কৰিব কৰি 13 দি হৰণ কৰি দিও যিমানটা সংখ্যা আছে হিমানেৰে হৰণ কৰিব নাম্বাৰ অফ নাম্বাৰস দি হৰণ কৰিব তেতিয়ালে গোটেইকেইটা যোগ কৰিব লাগিব ইয়াৰ উপায় আৰু তো নাই কৰক কৰিলে কি হ'ব 7 যোগ 12 যোগ 5 যোগ 1 যোগ 4 যোগ 2 যোগ 1 যোগ 12 এনেকৈ গোটেইখিনি আমি কৰিব লাগিব যোগ 17 যোগ 16 যোগ 1 যোগ 5 যোগ 8 হোল ডিভাইডেড বাই 13 13টা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা সংখ্যা 13 দি হৰণ কৰি দিও এতিয়া যোগ কৰি দিও যোগ কৰিলে কিমান হ'ব 7 2 9 14 15 15 19 21 22 23 24 25 26 27 28 29 30 31 37 38 43 আৰু 8 51 হাতত থাকিল 5 এই 5 1 6 6 7 8 9 6 6 7 8 9 91 91 13 দি হৰণ কৰি দিও 91 13 দি হৰণ কৰিলে কিমান হ'ব একবার 7 3 গুণ 21 2 91 তো 13 দি হৰণ কৰিলে কিমান হ'ল 7 ওলাইছে আমাৰ শুদ্ধত্বটো কি হ'ব a is the right answer তো বুজিব পাৰিছে নেক্সট কোৱেশ্চন নম্বৰ 3 3 নম্বৰ প্ৰশ্ন পৰিমিতিৰ পৰা মেঞ্চুৰেচনৰ পৰা প্ৰশ্নটো কি এটা ঘনকৰ মুঠ পৃষ্ঠকালি হৈছে 96 সেন্টিমিটাৰ স্কয়াৰ ঘনকটোৰ আয়তন কি হ'ব উলিয়াব লাগে চাৰিটা অপচন দিয়া আছে তো ইয়াত কি বস্তু জানিব লাগিব পিঠিখালিৰ সূত্ৰ আমি ঘনকৰ পিঠিখালি কেনেকৈ উলিয়াও আৰু আয়তন কেনেকৈ উলিয়াও এই দুটা বস্তুৰ নলেজ লাগিব আৰু ঘনকটো আমি চিনি পাব লাগিব ঘনকটো কেনেকুৱা মই এটা ছবি দি আপোনালোকক বুজাই আছো সাপোজ এইটো হৈছে ঘনক এটো ঘনক লুডুগুটিত কেটা পিঠি আছে 6টা পিঠি আছে 1 2 3 4 5 6 6 নম্বৰলৈকে মেনশন কৰা থাকে তাৰ মানে তাত পৃষ্ঠা কেটা আছে 6টা পৃষ্ঠা আছে আৰু প্ৰতিটো পৃষ্ঠা কেনেকুৱা দেখাত এনেকুৱা বৰ্গৰ নিচিনা এটা বৰ্গৰ নিচিনা এই বৰ্গটোৰ এটো বাহু চাৰিওটা বাহু সমান তো বুজিব পাৰিছে নিশ্চয় ইয়াত বৰ্গ কেটা আছে ঘনকটো বৰ্গ 6টা আছে তাৰমানে 6টা পিঠি আছে এটা বৰ্গৰ আমি যদি কালি উলিয়াব জানো 6টা জানে এটোৰ কালি কি হ'ব এটো বাহু দুটা পূৰণ কৰি দিও বাহু দুটা পূৰণ কৰি দিলে a * a তাৰমানে a স্কয়াৰ এটা বৰ্গৰ কালি কিমান a স্কয়াৰ তেতিয়ালে 6টা বৰ্গৰ কালি কিমান 6a স্কয়াৰ তাৰমানে ঘনকৰ কালিৰ সূত্ৰ কি 6a স্কয়াৰ আমি পাই গলো ঘনকৰ কালিৰ সূত্ৰ ঘনকৰ কালি 6a স্কয়াৰ এতিয়া হেইজত আয়তন উলিয়াব লাগে কি ডি প্ৰস্থ আৰু উচ্চতা হাইট কিমান আছে লেংথ কিমান আছে ব্ৰেডথ কিমান আছে তিনিটা পূৰণ কৰিব লাগিব
হেতু ইয়াত যেহেতু এটো ঘনক গতিকে ইয়াৰ বাহু হাইটটো যিমান লেংথটো ইমান ব্ৰেডটো সিমান সেই কাৰণে ঘনক হৈছে গতিকে তিনিটা সমান অৰ্থাৎ a into a into a is equal to a cube ইয়াৰ আয়তন মানে ভিতৰৰ খালি ঠাই আপুনি কিবা পানী ভৰাইছে কিবা বস্তু ভৰাইছে যেটো খালি ঠাই আছে এৰিয়া যেখিনি আছে যত বস্তু আপুনি মাছ ভৰাব পাৰিব পদাৰ্থ ভৰাব পাৰিব সেইখিনি হৈছে আয়তন যেনে আপুনি পানীৰ গ্লাস এটা লওক পানী গ্লাসৰ পৰা পানী মানে আপুনি হেৰি কৰক লিটাৰ দি জোখক কিমান হৈছে এটা গ্লাসৰ পৰা পানী লৈ লিটাৰ জোখক সাপোজ 1 লিটাৰ হৈছে তেতিয়ালে গ্লাসটোৰ আয়তন কিমান পানীৰ আয়তনৰ সমান পানী 1 লিটাৰ তেতিয়ালে আৰু আমি যেতিয়া পানীখিনি গ্লাসটো দি দিয়াৰ পিছত ভৰ্তি হৈ গল গ্লাসটো তাৰ মানে গ্লাসটোৰ আয়তন 1 লিটাৰ বুজিব পাৰিছে নিশ্চয় তো তেনেকুৱা তে আমি কি পাই গলো আয়তন পাই গলো আৰু কালি পাই গলো আৰু ঘনকো চিনি পাই গলো তেতিয়া হলে এতিয়া আমি প্ৰশ্নটো কৰিম যে কি আছে সুধিছে কি আয়তন উলিয়াব লাগে আয়তন উলিয়াবলৈ হলে a কিউব তাৰ মানে এটা বাহুৰ মান আমি জানিব লাগিব এটা বাহুৰ মান আমি কোৰ পৰা উলিয়াম দিয়া আছে নহয় 6a স্কয়াৰ পিঠি খালি দিয়া আছে 96 তাৰ মানে 6a স্কয়াৰ = 96 কাৰণ ঘনকটোৰ পিঠি খালি এটো বুলি কৈছে এটো আমি জানো নহয় 6a স্কয়াৰ আৰু এটোৰ মান কিমান দিয়া আছে 96 তেতিয়া হলে আমাৰ 6a স্কয়াৰ = 96 অৰ্থাৎ a স্কয়াৰ = 6 দি হৰণ কৰি দিলে 96 ক কিমান হ'ব 16 তেতিয়ালে a কিমান হ'ব এটো বৰ্গমূল = 4 আমি a মান কিমান পাই গলো 4 তাৰ মানে ঘনকটোৰ এটা বাহুৰ মাপ 4 অৰ্থাৎ দিক 4 প্ৰস্থও 4 হাইটও 4 তেতিয়া হলে ঘন ইয়াৰ আয়তন কিমান হ'ব 4 * 4 * 4 তেতিয়া হলে কিমান হ'ব 64 is the right answer 4 পূৰণ 4 16 লগত 4 পূৰণ কৰিলে 64 আশা কৰো বুজিব পাৰিছে